পথাৰত যাবৰ কাৰণে ৰেডি হৈছোঁ এয়া ৰোৱনীৰ কাৰণে বস্তুখিনি লৈ লৈছোঁ এইফালে পৰঠা আছে মাজা আছে আৰু পানী আছে লৈ পেলাই এতিয়া মই আৰু ভণ্টি যাম পথাৰত ৰোৱনীক খানা দিবৰ কাৰণে আৰু যাই পেলাই আপোনালোকক পথাৰৰ পৰিৱেশ অকণমান দেখুৱাই দিম বাৰু মই যিহেতু পথাৰত নামি নাযাওঁ আৰু কিন্তু মানে কি আৰু ওপৰৰ পৰাই পাৰৰ পৰাই দেখুৱাই দিম আৰু আপোনালোকক কিবা কিবি যিমানখিনি পাৰোঁ তো গাইজ চাই থাকিব আপোনালোকৰ ভিডিঅ'টো লাষ্টলৈকে এইখন পাচলিখন উলিয়াই ল'ম এতিয়া উলিয়াই লৈ যাই থাকিম আৰু পথাৰ আহি বস্তুখিনি থৈ ল'লোঁ থৈ লৈ পেলাই আপোনালোকক দেখুৱাবৰ কাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰি ল'লোঁ আৰু দেই গাইজ ফাৰ্ষ্ট এই ৰোৱনীকেইজনী আমাৰ আহি আছে ইমান ডাঙৰ পথাৰ এখন মাজত এডাল ডাঙৰ গছ আছিলে জাম গছ সেই জামৰ গছডাল কাটা গ'ল বাৰু কটা যোৱাৰ কাৰণে এতিয়া মানে কি হৈছে এটা জিৰণি ল'বৰ কাৰণে অকণমান ঠাই নোহোৱা হৈছে ওচৰৰে মানুহ এঘৰৰ কাষতে এনেকুৱা বাঁহৰ পুখুৰীৰ পাৰতে বাঁহনি বাৰী আছিলে আৰু গছ আছিলে আৰু গছৰ ছাঁ বিচাৰি বিচাৰি আমাৰ ৰোৱনীকেইজনী তালৈকে আহিলে খানাটো খাবৰ কাৰণে আৰু তাতে গম পালোঁ যে 10 আখা কঠীয়া কম হৈ গৈছে যিহেতু বাৰিষাৰ সময়ত মানুহ পতককৈ পোৱা নাযায় সেইকাৰণে মই আৰু মনোজ দাক লৈ পেলাই উঠাই গ'লোঁ কঠীয়া তুলিবৰ কাৰণে আৰু গৈ পেলাই মই আজি ফাৰ্ষ্ট টাইম কঠীয়া তুলিছোঁ এনেকুৱা নহয় যে মই ভিডিঅ'ৰ কাৰণেই কাম কৰিছোঁ আগে পিছেও কেতিয়াবা এনেকুৱা কামবিলাক কৰিছিলোঁ কিন্তু আগতে এনেকুৱা মানে কি আৰু প্লেটফৰ্ম এটা নাছিলে যে ফেচবুকত আপলোড দিব পাৰিম ইউটিউবত আপলোড দিব পাৰিম কিন্তু তেনেকুৱা মানে একোৱেই নাছিলে সুবিধা আৰু সেইবিলাক কৰাও নাছিলোঁ যিহেতু আগতে আৰু এইবাৰ মানে পূৰা চান্সটো মিলি গ'ল আৰু গাইজ মানে মই ভিডিঅ'ও বনাব পাৰিলোঁ কঠীয়াও তুলিব পাৰিলোঁ আৰু মোৰ কামখিনিও হৈ গ'ল পথাৰ ৰোৱনীখিনিও ৰখি থাকিব লগা নহ'ল আৰু এনেকৈয়ে কঠীয়াখিনি তুলি লৈ পেলাই এঘণ্টাত 10 আখা কঠীয়া মানে কি আৰু হয়তো পাৰ্কত মানুহৰ কাৰণে এইখিনি একো ডাঙৰ কথা নহয় আৰু 1 ঘণ্টাত হয়তো বহুতখিনি কাম কৰিব পাৰিলে হয় বহুত কেইআখা কঠীয়া তুলিব পাৰিলে হয় কিন্তু আমি ইমান পাৰ্গত নহয় মানে মই ইমান পাৰ্গত নহয় যিমানখিনি পাৰোঁ মই সহায় কৰি দিছোঁ আৰু মনোজ দাক মানে কি আৰু তুলি পেলাই সহায় কৰি দিছোঁ মই কাঠি দিব নাজানো নহয় জাষ্ট তুলি থৈ গৈছোঁ আৰু মনোজ দাই বাকীখিনি কাম কৰিছে আৰু এনেকৈয়ে আজি কঠীয়া তুলি লৈ পেলাই গ'লোঁ আৰু মই পথাৰত ফাৰ্ষ্ট টাইমৰ কাৰণে লৈ গৈ আছোঁ আৰু কঠীয়া দিবৰ কাৰণে এয়া বাকাৰা বুলি কয় আমাৰ এইবিলাক এখন ডাঙৰ বাকাৰা ইয়াতে কঠীয়া তুলি মজাই বেলেগ তাতে এতিয়া চাহ তাহ খাম তাৰপৰা ৰোৱনীবিলাক ৰুই আছে এতিয়া সন্ধিয়া সময় আৰু বতৰটো সুন্দৰ ফৰকাল মেঘ নাই আৰু কি কওঁ পথাৰত বিভিন্ন ধৰণৰ গান আহে এতিয়া আমি গানবিলাক পাহৰিলোঁ আগতে পথাৰত থাকি থকাটোৱে মজা পথাৰত কঁঠাল জলপান তৰুণদা অলপ পানী লৈ আহে খাৱাই পানী তৰুণদা তৰুণদা অলপ পানী লৈ আহিছোঁ আছোঁ পানী অকণমান কঠীয়া তোলা হৈ গ'ল বাৰু আমাৰ আৰু এয়া মনোজ দাই এইফালে কঠীয়া তুলি আছে এইফালে দাদাও আহিল লাষ্টত 2 আখা কঠীয়া তুলিম বুলি আৰু এইখিনি কঠীয়া তোলা হৈ গ'ল আমাৰ আৰু এইফালে ককা আৰু তপন দাদাও আহি আছে আমাৰ এইখিনি মাটিতে মানে কঠীয়াটো পৰা হৈ গ'ল বাৰু আৰু এনেকৈয়ে আবেলিৰ টাইমখিনি মই আজি মানে কটালোঁ আৰু দেই আৰু আপোনালোকে নাভাবিব যে ফোনটো ভিডিঅ' আৰু ফটো তুলিবৰ কাৰণে আনিছোঁ বুলি ফোনটো অনাৰ কাৰণটো হৈছে এইটোৱে যে আমাৰ ঘৰৰ পৰা দূৰত মাতি যিহেতু ময়ো ভালদৰে চিনি নাপাওঁ দেউতাক ফোন কৰিবৰ কাৰণে ফোনটো লৈ আহিছিলোঁ আৰু ফোনটো লাগেই মানে ঘৰৰ পৰা দূৰত মাতি হ'লে এতিয়াই প্ৰব্লেম গাইছ এয়া বস্তাৰ ভিতৰত কঠীয়া ভৰাই পেলাই এতিয়া লৈ যাব লাগিব কঠীয়া এতিয়া এনেকৈ ভৰাই পেলাই লৈ যাম গেলামাল দোকানত দিব লাগিব গেলামাল দোকানত এইফালে কাষ্টমাৰ ৰখিয়ে আছে আমি আৰু যাই বস্তুটো দিবহে লাগে খালি না কঠীয়া তুলিব মানুহে নাপায় দেখোন টাইমত সেইকাৰণে ময়ো আহিলোঁ আৰু আজি অলপমান মনোজ দাকে হেল্প কৰি দিওঁ বুলি তাৰপিছত এতিয়া হ'ল আৰু এইখিনি ভৰাই পেলাই লৈ পেলাই যাওঁ আৰু ঘৰ পথাৰত গাইছ পথাৰ হ'ল কঠীয়া তোলা হ'ল এতিয়া কঠীয়া কঢ়াও হ'ল এয়া লৈ যাই আছে আৰু ময়ো যাই আছোঁ এতিয়া আৰু এইফালে ককাও লাগি আছে কঠীয়া তোলাৰ কাৰণে কা থাক কোলা জিকা খেতি কৰিছা নেকি ভাই জিকা খেতি কৰিছা নেকি পাইছা না কিবা সঁচাকৈ লাগছি বেছি দেখোন মই আনে বুলি ভাবিছিলোঁ
দে ৰাখ হয় দে আৰু ইমান ধুনীয়া এইটো ইমান কিমান বুঢ়া হ'ব নাজানো গাছটো ইমান ধুনীয়া পুৰুষৰ গাছ এটা কিমান ডাঙৰ আৰু কিমান বুঢ়া থাকচোন গাছ ইমান ধুনীয়া আৰু এইখিনি জেগাত ৰ'দ বৰষুণৰ কোনো প্ৰব্লেম নাই ধুনীয়া আৰু এইফালে আমাৰ চাকচোন গাছ চৰু মাৰিছে ৰান্ধনীয়ে চৰু মাৰিছে এয়া চেনি খাই আছে কাৰোবাৰ বেলেগৰ আনা ব'ল আহ মনুজা আৰু এনেকৈ এতিয়া গৈ আছে সেয়া মূৰত লৈছে মনোজ দাই কঠীয়া আৰু দাদা এইফালে কান্ধত লৈছে আৰু মই ভিডিঅ' কৰি কৰি আহি আছোঁ আৰু এইটো হাইৱে আমাৰ হাইৱেৰ কিনাৰতে আমাৰ মানে মাটিখিনি আমাৰ নিজৰ মাটি নহয় বাৰু ককাহঁতৰ মাটিতে মানে কঠীয়া পৰা মাটি আমাৰ বহুত কম সেইকাৰণে মানে এতিয়া ককাহঁতৰ মাটিতে পাৰিব লগা হ'ল কঠীয়াটো সেইকাৰণে ইয়াৰ পৰা নিব লগা হ'ল আৰু খুব ভাগৰ লাগিল আজি ফাৰ্ষ্ট টাইম জীৱনত কঠীয়া তুলি আহিছোঁ মই কঠীয়া বান্ধিব নাজানো বাৰু তোলাখিনিহে তুলিছোঁ বাকীখিনি মনোজ দায়ে কৰিছে আৰু ইমান ধুনীয়া চাকচোন এতিয়া পথাৰত বোকাও নাই আনকি পথাৰত আহিছোঁ বুলি কোনেও ক'বই নোৱাৰিব যি মই পথাৰত আহিছোঁ চাকচোন ইমান ধুনীয়া বোকাত নামা নাই বাৰু ৰুবৰ কাৰণে যোৱা নাই জাষ্ট কঠীয়া শুকান মাটি মানে পিঠি পিঠি আহিছোঁ এইখিনিৰ পৰাহে অকণমান মাটি আছে সৰু সৰু আলি ঐ সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আৰু নেক্সট প্ৰচেছ আমাৰ এইটো হ'ব লৈ গ'ল আৰু মই এতিয়া স্কুটিখনতে আগত বহাই পেলাই লৈ যাব লাগিব আৰু মনোজ দাকো উঠাই লৈ যাব লাগিব আৰু আজি এনেকৈয়ে এই কঠীয়া তোলা হৈ গ'ল আৰু অনাও হৈ গ'ল আৰু এই যে সুৰংগটো দেখিছে এই সুৰংগটোৰে কঠীয়া লৈ যাব লাগিব যিহেতু পথাৰৰ মাজত আমাৰ মাটি আছে সেইকাৰণে এনেকৈয়ে লৈ যাব লাগিব আৰু আজিলৈ বাই বাই